গুড মৰ্ণিং এভৰিৱান। আজি কাতি বিহু, সকলোলৈ শুভেচ্ছা জনালোঁ। অলপ পিছত আমি দুদুৰ লগত পথাৰ চাবলৈ যাম। এইখন আমাৰ পথাৰখন, চাওকচোন ইমান ধুনীয়া দেখিছে। আপোনালোকেও ৰাতিপুৱা ৰাতিপুৱা আহিবচোন, পথাৰখন কিমান যে ধুনীয়া দেখে। এয়া আমাৰ মায়ে ভেন্দি চব্জি, তিতামৰা শাক আৰু তাৰ লগতে সৰু মাছো বনাইছে। আমাৰ সকামৰ পেণ্ডেলটো আজি দাদাহঁতে ভাঙি আছে। আমি এতিয়া সৰু দুদুৰ ঘৰলৈ বিহু খাবলৈ আহিলোঁ। আমাৰ সৰু দুদুহঁতৰ শাকনি বাৰীখন ইমান ধুনীয়া হৈছে। আমাৰ পৰিয়ালৰ সকলোতকৈ ডাঙৰ আইতাগৰাকীৰ মই সেৱা ল'লোঁ। কাতি বিহুৰ শৰাই দিবলৈ কাৰণে আমাৰ বায়ে তুলসী তলখন বহুত ধুনীয়াকৈ মুচি থৈ দিছে। এয়া লাহেকৈ গধূলি হ'ল আৰু কাতি বিহুৰ চাকি দিবলৈ হ'ল। এয়া আমি মাৰ লগত পথাৰত চাকি দিবলৈ গৈ আছোঁ। এয়া এতিয়া পথাৰত চাকি দিয়া হৈছে। এয়া খুৰীয়ে তুলসী তলত শৰাই দিছে। আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। এয়া খুৰীয়ে প্ৰসাদ ভাগ কৰিছে। এয়া বিহু খাবলৈ বুলি আলহী আহিছে। এয়া আমি মোবাইল চাই আছোঁ। এয়া মায়ে মাংস বনাই আছে। মায়ে মৰমতে মোক খুৱাই দিছে। কি মজা! আজিলৈ ইমান আজি কাতি বিহুৰ দৃশ্যখিনি আৰু মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। গুড নাইট, বাই বাই।